নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জয়ন্ত। ৰূপ আৰু বিৰিণাৰ প্ৰেমৰ কাহিনীৰ চতুৰ্থ খণ্ডলৈ পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ 3 দিনৰ মূৰত বিৰিণাৰ লগত মোবাইলত কথা পাতিবলৈ আৰম্ভ কৰে। সময় ৰাতি প্ৰায় 9:30 বজাত। অন্ধকাৰ পৃথিৱী এখন নিজান ঠাই। হেল্ল' বিৰিণা, কেনেকুৱা তোমাৰ? কি কৰি আছা? ভালেই, এনেই বহি আছোঁ। কি মানে তুমি একোৱেই নকৰা নেকি? মানে বাচন ধোৱা, কাপোৰ কানি, ৰুম চাফা কৰা ইত্যাদি ইত্যাদি? কৰোঁ, কিন্তু তুমি একো নকৰা বুলি ক'লে যে? নহয়, মানে এইবোৰতো কৰিবলগীয়া কামেই, সেইকাৰণে নকৰোঁ। আৰু এতিয়া এইবোৰতো কৰিলোৱেই। নহয় মানে তোমালোকতো টাউনত থকা মানুহে এতিয়া এইবোৰ কাম কৰেহে। যি কি নহওক, আই এম চৰি। আৰু কি জানা, কিছুমানে এইবোৰ কামো নকৰে, সেইকাৰণে সুধিলোঁ। বেয়া নাপাবা? নাই? আচ্ছা ঠিক আছে। তুমি ভাত খালেনে? অঁ খালোঁ। তুমি? অঁ ময়ো খালোঁ। লগৰ গোটেইবোৰে শুলে। মই এতিয়া অকলে বাহিৰত আছোঁ। অঁ আচ্ছা বিৰিণা, তোমাৰ হবি কি? মোৰ হবি বুলি তেনেকুৱা বিশেষ একোৱেই নাই। মানে তুমি যিকোনো পৰিৱেশত থাকিব পাৰে আৰু সকলোকে ভাল পায় ন? হয়। আৰু তোমাৰ? অঁ মোৰ হবি অলপ টমকিলৈ উত্তৰ দিছিল ৰূপে। আচলতে মোৰ হবি হ'ল প্ৰেম, বন্ধুত্ব, কবিতা, গল্প আৰু উপন্যাস। কিন্তু প্ৰেম হ'ল মোৰ বাবে টাইম পাছ বুলি ভাবোঁ। কিয়? তাই বিস্ময়ৰ সুৰত সুধিছিল। কিয় মানে আজিৰ আধুনিক যুগত প্ৰেম এটা বস্তুত পৰিণত হ'ল, যাক টকা পইচা আৰু সম্পত্তিৰ দ্বাৰাহে জুকিব পাৰে। এইকাৰণে জাষ্ট মই প্ৰেমক কেইদিনমানৰ কাৰণেহে ব্যৱহাৰ কৰোঁ। কিন্তু তোমাৰ দিশত কি মই নাজানো। ৰূপে আৱেগিকভাৱে উত্তৰ দিছিল। কি? তাই ৰহস্যময় ভাষাত সুধিছিল। কি মানে তুমি নিশ্চয় গম পাইছা। মই জনাত তুমি মোৰ কথাবোৰ বুজিবলৈ নিশ্চয় অসুবিধা হোৱা নাই, কিয়নো তুমি নিজেই শিক্ষিতা। অশিক্ষিতক বুজাব পাৰি, কিন্তু শিক্ষিতক নহয়। ৰূপ প্ৰায়বোৰ কথা আৱেগিকভাৱে বৰ্ণনা কৰিছিল। মোৰ দিশত তেনেকুৱা একোৱেই নাই, তাই আশাৰ সুৰত উত্তৰ দিছিল। ভয় লাগেও। ঠিক আছে, তোমাৰ প্ৰিয় ৰং? মোৰ প্ৰিয় ৰং বগা। কিয় বগা ৰং ভাল পোৱা? এনেই ভাল লাগে। তোমাৰ? মোৰ প্ৰিয় ৰং ৰঙা। কিয় ভাল পোৱা? কিয় মানে ৰঙা ৰং হ'ল প্ৰেমৰ প্ৰতীক। হয়তো মই কাৰোবাৰ প্ৰেমিকা নহ'ব পাৰোঁ, কিন্তু মই প্ৰেমৰ পূজাৰী। অঁ আমি বহুত কথাই পাতিলোঁ। আজিলৈ ইমানতে ৰাখোঁ। বাই। ধন্যবাদ বন্ধু বান্ধৱীসকল। আজিলৈ মই আপোনালোকৰ পৰা ইমানতেই বিদায় মাগিছোঁ। পুনৰ আকৌ আপোনালোকক লগ পাম ৰূপ আৰু বিৰিণাৰ প্ৰেমৰ কাহিনীৰ পঞ্চম ভাগত।